হাই লবৰাজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত আপোনালোকক মানে ভাওনা দিয়া নাই দেই, ভাওনা দিম আৰু লাহে লাহে দিম। তো আজি আমি ভিডিঅ'টো বেলেগ এটা ধৰণৰ মানে আমি এখন শ্বৰ্ট ফিল্ম কৰিবলৈ লৈছিলোঁ। শ্বৰ্ট ফিল্মখন মানে কৰা আগমুহূৰ্তত এটা ডাঙৰকৈ বৰষুণ দি দিলে, তো কৰা হোৱা নাই। তো আমি অনলাইন কৰিছিলোঁ আমব্ৰেলা ছেট, মানে আমব্ৰেলা ছেট এটা অৰ্ডাৰ কৰিছিলোঁ আৰু লগতে আমি এটা DSLR মানে অৰ্ডাৰ কৰিছিলোঁ। তো ফাইনেলি বস্তুকেইটা আহি পাই গ'লহি। আমি বস্তুকেইটা আপোনালোকক খুলি মেলি আপোনালোকক দেখুৱাম। তো অনলাইনত মানে কিছুমান শিলগুটি আৰু পাথৰ সোমাই যায় যে, সেইটো কাৰণে মানে আমি তেনেকুৱা ধৰণৰ হ'ব নেকি মানে আপোনালোককো দেখুৱাম দেই, আপোনালোক সাক্ষী থাকিব। তো কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে কি নাই হোৱা। তো ফাইনেলি আহক আমি চাওঁ বস্তুটো। এয়া আমাৰ ভাইটিকেইটা আহি পাই গৈছে অলৰেডি। এইডাল চাওক ষ্টেণ্ডডাল। এই ভাইটি অলপ ফিটিং কৰি দেখাই দিয়াচোন, এডাল খুলি পানি দেখাই দিয়া ৰাইজক। এইডাল চাওক, এডাল অলৰেডি মানে আপোনালোকক দেখুৱাই আছোঁ, ফিটিং কৰি দেখুৱাই আছোঁ। এইটো ষ্টেণ্ড, এইটো আমব্ৰেলা ছেটৰ ষ্টেণ্ড। মানে বহুত ওখ চাওকচোন, বাপৰে বাপ বহুত ওখ ন এডাল, চাওকচোন বহুত ওখ একদম। এনেকৈ কৰি পানি এনেকৈ বহুত ওখ হয় নাই। এইটো এনেকৈ চাপৰ কৰিও ল'ব পাৰি ন ভাইটি, এইটো চাপৰ কৰি ল'ব পাৰি এইটো বস্তুটো এনেকৈ। এডাল ষ্টেণ্ডডাল আৰু আপোনালোকে চাই আছে। আৰু বাকীকেইটা খোলাচোন কি কি আহিছে। লাইট লাইট ছাতি, এইটো ছাতিটো মেলি দেখাই দিয়াচোন। এইটো বৰষুণ দিলে মানে এইটো ব্যৱহাৰ কৰিব পাৰিম নাই ন, বৰষুণ দিলে নোৱাৰি ন, দিগদাৰ আছে। এইটো চাওক, এইটো ছাতিটো আহিছে, এইটো চাওক মানে খুব সুন্দৰ লাগিছে মানে দেখিবলৈ। তো আৰু এইটো দেখাই দিয়াচোন, এইটো কি আহিছে এইটো বস্তুটো। লাইট আছে, এইটো লাইট আছে ন, এইটো লাইটটো চাওক আপোনালোকে, লাইটটো খোলা হৈছে, এইটো দেখাই দিয়া। এডাল কিডাল, এডাল ৱাৰডাল ন, এডাল চাওক আপোনালোকে, এডাল ৱাৰ, এডাল কানেকশ্যন মানে কৰিব লাগিব। তো কানেকশ্যন কৰি আপোনালোকক দেখুৱাবলৈ অকণমান অসুবিধা হ'ব। তো এনেকৈয়ে আপোনালোকক দেখুৱাই দিছোঁ। এইটো কি হয়, এইটো লাইটটো ন, এইটো চাওক, এইটো লাইটটো। এইটো অলপ কিবা হেৰি কৰিব পাৰি নেকি লাইটটো, মানে মই ইমান নাজানো। তো আপোনালোকক যিটো পাৰিছোঁ মানে গোটেই বস্তুটো দেখুৱাইছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা হৈছে। নিশ্চয় ফিটিং কৰি দেখাই দিয়া এবাৰ। আৰু কিবা আছে নেকি ভিতৰত আৰু বেলেগ? ছাতি কেইটা দিছে, অকল এটাই দিছে? ছাতি দুটা আহিছে, আৰু এটা আছে এইটো আপোনালোকে চাওক। এইটো ছাতি দুটা আহিছে। তাৰপিছত আৰু এডাল কি আহিছে, এডাল ষ্টেণ্ড ন, একে নহয় জানো, এডালে একে নহয় জানো? একেই। আপোনালোকক এডাল নিশ্চয় খুলি নেদেখুৱালে হ'ব বুলি ভাবিছোঁ মই, এডাল খুলি নেদেখুৱাওঁ আপোনালোকক। তো এইডালে আৰু এইডালে একেই, দুইডাল একে মানে চাওকচোন। আপোনালোকক ফিটিং কৰি দেখাই দিছোঁ। হয়তো বহুতে মানে আমব্ৰেলা ছেটটো আনিলে মানে হয়তো ফিটিং কৰিব নাজানিব পাৰে। তো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে মানে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। যদি চাওক আপুনি বলাকে মনে থাকক দেই, এয়া চাওক আপোনালোকে, এইটো বস্তুটো এনেধৰণে আপোনালোকে হেৰি কৰিব পাৰে। এইটো এনেকৈ নটটো ইয়াত লগাই আপোনালোকে এইটো হেৰি কৰিব পাৰে ন, ফিটিং কৰিব পাৰে। তাৰপিছত এইটো ছাতিটো তুমি ফিটিং কৰি দেখাই দিয়া। ছাতিটো ফিটিংটো ক'ত হ'ব? এইটো এনেকৈ নটটো খুলি ঢিলা কৰিব লাগে ন, এইটো নটটো ঢিলা কৰি ছাতিটো ইয়াত সোমোৱাই এইটো টান কৰিলে এইটো ছাতিটো অলৰেডি ফিটিং হৈ গ'ল। আপোনালোকে চাওক, ইয়াত দেখিছে আপোনালোকে, এইটো ফিটিং হৈ গ'ল। মানে ইটো ছাতিও এনেকেই মানে ফিটিং হ'ব নেকি? এনেকেই ফিটিং হ'ব ন। তো গাইজ ফাইনেলি মানে এইটো দেখিছে আপুনি। ৱাৰডাল কোনডোখৰত লগাই দেখাই দিয়া। এই তলত ইয়াত
ৱাৰডাল আপোনালোকে এই তলফালে মানে এইটো দেখিছে নহয় এই ৱাৰডাল ইয়াত মানে এই লগাই দিব লাগিব আৰু তো এডাল গৈ মানে ভিতৰৰ বৰ্ডত ফিটিং কৰিব পাৰে তো গাইজ এয়া চাওক আপোনালোকে ষ্টেণ্ডডাল ফিটিং হৈ গ'ল এইটো আমব্ৰেলা ছেট আৰু ইয়াত মানে আপোনালোকে কানেকশ্যন পোৱাৰ লগে লগে চব এইবিলাক জ্বলি যাব মানে তো ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই অ'কে হেৰিটোত